হেল্ল' বন্ধুসকল নিশ্চয় সকলোৱে ভাল মহল আমাৰ আপোনালোকে চাই আছে টেক চেনেল বন্ধুসকল আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে যে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এটা নীতি উল্লেখ কৰিছে যিটো নীতিত উল্লেখ আছে যে আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ ভোটাৰ আইডি কাৰ্ড লিংক কৰিব লাগিব তো সেই বিষয়ে আজি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰিম যে আধাৰ কাৰ্ডৰ লগত আপোনাৰ ভোটাৰ আইডি কেনেকৈ লিংক কৰিব এই প্ৰচেছখিনি এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম আপোনালোকে মোবাইলৰ জৰিয়তে মাত্ৰ 2 মিনিটৰ ভিতৰতে আপুনি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ ভোটাৰ আইডি লিংক কৰিব পাৰিব কিন্তু কেনেকৈ কৰিব সেই সবিশেষ জনাম এইটো ভিডিঅ' ঠিক আছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চাই যদি ভাল লাগে এটা লাইক কৰিব আৰু যিসকলে চেনেলটোত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব কিয়নো এনেকুৱা ধৰণৰ নতুন নতুন ৰিলেটিভ ভিডিঅ' এইটো চেনেলত পাই থাকিব তো বেছি কথা নাপাতি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকে পোনপ্ৰথমে কি কৰিব আপোনাৰ মোবাইলৰ প্লে ষ্টৰত গুচি যাব ঠিক আছে প্লে ষ্টৰত গুচি যোৱাৰ পিছত ইয়াতে আপুনি সাৰ্চ বটনত টাইপ কৰিব ভোটাৰ হেল্পলাইন বুলি ঠিক আছে আপুনি প্লে ষ্টৰত ভোটাৰ হেল্পলাইন বুলি সাৰ্চ কৰিব পাৰে নতুবা মোৰ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে সেই লিংকত ক্লিক কৰিলে আপুনি এইটো পেজত আহি যাব তাৰ পিছত কি কৰিব আপুনি ভোটাৰ হেল্পলাইন এই এপ্লিকেশনটো ডাউনলোড কৰি ল'ব ঠিক আছে ডাউনলোড কৰাৰ পিছত মই আপোনালোকক দেখুৱাই দিছো মোৰ অলৰেডি ডাউনলোড কৰাই আছে ঠিক আছে ডাউনলোড কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব যেতিয়া ওপেন কৰিব এতিয়া চাওক আপুনি তলত চাব এক্সপ্লোৰ বুলি এটা অপচন আছে লেফট সাইড কৰ্নাৰত তো এইটোত ক্লিক কৰিব ঠিক আছে যেতিয়া ক্লিক কৰিব তেতিয়া ইয়াতে চাওক এনেকুৱা ধৰণৰ এটা পেজ আহিব ইয়াতে চাওক ইলেক্ট্ৰনিক অথৰাইজেশ্যন ফ্ৰম 6B বুলি এটা অপচন আছে এইটো আপোনালোকে চাই আছে তো ইয়াতে ক্লিক কৰিব ঠিক আছে ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ভোটাৰ হেল্পলাইন নম্বৰ এটো একো কৰিব নালাগে জাস্ট ইয়াতে আপুনি কি কৰিব তলত চাব লেটস স্টাৰ্ট বুলি এটা অপচন আছে তো লেট স্টাৰ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এন্টাৰ ইয়োৰ মোবাইল নম্বৰ আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব ঠিক আছে মই মোৰ মোবাইল নম্বৰটো বহুৱাই দি আছো ঠিক আছে বন্ধুসকল মোবাইল নম্বৰ বহুৱাৰ পিছত এটা ওটিপি আহিব তো মোৰ মোবাইল নম্বৰটো বহুৱাই দি সেন্ড ওটিপিত ক্লিক কৰিলো তাৰ পিছত এটা ওটিপি আহিব ওটিপি অহাৰ পিছত আপুনি ভেৰিফাই কৰিব লাগিব ঠিক আছে তো ওটিপি অহাৰ পিছত ভেৰিফাই কৰিব লাগিব অকমান সময় ওয়েট কৰিব লাগিব ওটিপিৰ কাৰণে ঠিক আছে বন্ধুসকল তো বন্ধুসকল চাব পাৰিছে মোৰ ওটিপি আহিছে তো ওটিপি বহুৱাৰ পিছত ইয়াতে ভেৰিফাইত ক্লিক কৰিব ঠিক আছে তো ভেৰিফাইত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ডু ইউ অলৰেডি হেভ ভোটাৰ আইডি নাম্বাৰ তো আপোনাৰ ভোটাৰ আইডি নাম্বাৰ যদি আছে তো ইয়াতে কি কৰিব ওপৰটো ইয়েস আই হেভ ভোটাৰ আইডি নাম্বাৰ তো এটা টিক চিন কৰি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে চাওক প্লিজ এন্টাৰ ইয়োৰ ভোটাৰ আইডি নাম্বাৰ তো আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো বহুৱাই দিব ঠিক আছে মই মোৰ ভোটাৰ আইডি নাম্বাৰটো বহুৱাই দিছো তাৰ পিছত কি কৰিব লাগে হেও আপোনালোকক দেখুৱাই দিছো ঠিক আছে বন্ধুসকল তো বন্ধুসকল চাব পাৰিছে ভোটাৰ আইডি নম্বৰটো বহুৱাই দিছো তাৰ পিছত ইয়াতে তলত চাওক সিলেক্ট ষ্টেট আপোনাৰ ষ্টেটটো সিলেক্ট কৰিবলৈ আসাম মই ইয়াৰ পৰা সিলেক্ট কৰিলো তাৰ পিছত আপুনি কি কৰিব ফেক্টছ ডিটেইলছত ক্লিক কৰিব ডিটেইলছত ক্লিক কৰাৰ পিছত আপুনি অকমান সময় ওয়েট কৰিব ঠিক আছে বন্ধুসকল তো তাৰ পিছত আপুনি প্ৰসেছত ক্লিক কৰিব তলত চাওক প্ৰসেছড বুলি আছে তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ পেজটো ওপেন হৈ আহিব আপোনাৰ নাম আপোনাৰ ভোটাৰ আইডি নাম্বাৰ দেউতাৰ নাম সম্পূৰ্ণখিনি ওপেন হৈ আহিব তাৰ পিছত ইয়াতে আপুনি চেক কৰিব পাৰিব ঠিক আছে চেক কৰাৰ পিছত এটো ঠিক আছে চেক কৰাৰ পিছত ইয়াতে চাওক নেক্সট বুলি এটা অপচন আছে তো নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনাৰ নাম সম্পূৰ্ণ আহি গৈছে তাৰ পিছত তলত চাওক আধাৰ ডিটেইলছ বুলি এটা অপচন আছে ঠিক আছে তো ইয়াতে আপুনি আপোনাৰ আধাৰ নাম্বাৰটো বহুৱাই দিব ঠিক আছে মই মোৰ আধাৰ নাম্বাৰটো বহুৱাই দি আছো ঠিক আছে বন্ধুসকল মোৰ আধাৰ নাম্বাৰটো বহুৱাই দিছো যদি আপোনাৰ আধাৰ নাম্বাৰটো নাথাকে তেতিয়া এটো টিক চিন মাৰিব অথবা যদি আধাৰ নাম্বাৰ থাকে আপুনি টিক চিন নামাৰিব ঠিক আছে তাৰ পিছত কি কৰিব আপুনি তলফালে আহিব তলফালে হোৱাৰ পিছত ইয়াতে চাওক মোবাইল নাম্বাৰ আপুনি মোবাইল নাম্বাৰ বহুৱাব পাৰে তাৰ পিছত ইমেইল আছে তো ইমেইল আইডি থাকিলে আপুনি বহুৱাব পাৰে নাথাকিলে নাই প্লিজ ইয়াতে চাওক প্লেস অফ এপ্লিকেশন আপোনাৰ প্লেসৰ নাম বহুৱাই দিব পাৰে গাঁৱৰ নাম ঠিক আছে মই বহুৱাই দিছো তো ঠিক আছে সম্পূৰ্ণখিনি ফিল আপ কৰাৰ পিছত আপুনি ডানত ক্লিক কৰিব ঠিক আছে বন্ধুসকল ডানত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত ফাইনালি পেজ আহি যাব ইয়াতে চাওক অকমান সময় ওয়েট কৰিব লাগিব ঠিক আছে বন্ধুসকল তো ইয়াতে চাওক ফৰ্মখন ফিল আপ হৈ গ'ল তাৰ পিছত আপুনি এটো স্ক্ৰিনশ্বট ল'ব পাৰে ঠিক আছে মই এটা স্ক্ৰিনশ্বট লৈছো তাৰ পিছত কনফাৰ্মত ক্লিক কৰিব যেতিয়া কনফাৰ্মত ক্লিক কৰিব আপোনালোকৰ মাজত অন এটা পেজ খোল খাব ইয়াতে চাওক থ্যাংক ইউ ইয়োৰ এপ্লিকেশন হেজ বিন সাবমিট সাকসেসফুলি তো আপুনি এটো স্ক্ৰিনশ্বট ল'ব পাৰিব কাৰণ এটো ৰেফাৰেন্স নাম্বাৰ এটা আছে এটো অতি প্ৰয়োজনীয় হয় সো এটো স্ক্ৰিনশ্বট ললো ঠিক আছে তো স্ক্ৰিনশ্বট লোৱাৰ পিছত ওকে কৰিলো ঠিক আছে তো বন্ধুসকল এতিয়া মোৰ সম্পূৰ্ণ আধাৰ কাৰ্ডৰ লগত মোৰ ভোটাৰ আইডি সম্পূৰ্ণ হৈ গ'ল লিংক হৈ গ'ল তো যদি আপুনি চাব বিচাৰে যে আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ডৰ লিংক হৈছে না নাই তেতিয়া কি কৰিব এক্সপ্লোৰত ক্লিক কৰি ইয়াতে চাওক
আপোনালোকক দেখুৱাই দিছোঁ মই ঠিক আছে বন্ধুসকল ইয়াতে চাব পাৰিছে ষ্টেটাছ অফ এপ্লিকেশ্যন তো ইয়াতে আপুনি ষ্টেটাছ অফ এপ্লিকেশ্যনত ক্লিক কৰি ইয়াতে চাওক কি আহিছে ইণ্টাৰ ৰেফাৰেন্স নাম্বাৰ ৰেফাৰেন্স আইডি আপোনাৰ যিটো ৰেফাৰেন্স আইডি আছে এইটো বহুৱাই দি ইয়াতে আপুনি চেক কৰিব পাৰিব তো ঠিক আছে বন্ধুসকল এনেকৈ আপুনি চেক কৰিব পাৰিব মাত্ৰ কেইমিনিটৰ জৰিয়তে তো বন্ধুসকল আশা কৰোঁ নিশ্চয় ভিডিঅ'টো চাই অকণমান হ'লে আপোনালোকৰ হেল্প হৈছে যদি হেল্প হৈছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰিব তো বন্ধুসকল আজিৰ কাৰণে ৰাখিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম জয় আই অসম